ইমান দেৰি পিংকুহঁতে এতিয়ালৈ আহি নাই পোৱা। চিন্টু থাকে কি কৰি আছে বা ঘৰতে? ঐ জিন্তু, বহি আছ? মই আহি আছোঁ। তোৰ কিয় ইমান দেৰি হ'ল? বান্দৰ, চাকৰি কৰিব মন নাই নেকি তোৰ? হা জিন্তু, মই ভদাৰ কাৰণে ৰৈ আছিলোঁ ৰে, সেইকাৰণে দেৰি হ'লে। সিও বোলে আমাৰ লগতে যায়। জিন্তু, ইণ্টাৰভিউৰ কাৰণে ৰেডি নে? মই পূৰা ৰেডি। আজি মই চাকৰি পালোঁ বুলিয়েই ধৰ। ইণ্টাৰভিউত যি সোধে তাকেই উত্তৰ দিম মই। খালি তই চাই থাক, মই আজি চাকৰি পালোঁগৈ। কিন্তু পিছে তই ৰেডি না চাকৰি কৰিবৰ কাৰণে? মই ৰেডি, একদম বাৰে পূৰা ৰেডি। আজি মই চাকৰি লৈহে এৰিম। গুড বয়। আমি দুয়োটাই একেলগে চাকৰি কৰিম না কি পিংকু? সেইটো ভদাই আহিছে। ভদা, তই এতিয়াহে আহি পাইছ। এতিয়া সোনকালে ইণ্টাৰভিউ দিব যাব লাগে। আৰে পিংকু, মই মানে অলপ জেনেৰেল নলেজখনকেই চাই আহিছিলোঁ। তেতিয়াহে প্ৰশ্নবিলাকৰ উত্তৰ দিব পাৰিম না। মোকো চাকৰি লাগে। ভদা, তই যদি চাকৰি পা প্ৰথমে কি কৰিবি? জিন্তু, মই চাকৰি পালে এখন KTM বাইক ল'ম। তই যা জিন্তু, চাকৰি পালে কি কৰিবি? মই চাকৰি পালে বিয়াই পাতিম। জিন্তু, নহ'লে ইয়াতে লেকচাৰ মাৰি লাভ নাই। আমি সোনকালে ইণ্টাৰভিউ দিব যাব লাগে। চাকৰি লাগে না চবকে। যাম সোনকালে। মোৰ পাছে পাছে। জিন্তু, ৰেডি না পূৰা চাকৰি ইণ্টাৰভিউৰ কাৰণে? মোৰ কিন্তু অলপ ভয়হে লাগি আছে। কি বা সোধে? থৈ পিংকু, কি ভয় কৰি আছ? যিয়ে উত্তৰ সোধে তাকেই প্ৰশ্ন দিবি। জিন্তু, ইণ্টাৰভিউত উত্তৰ নোসোধে, প্ৰশ্ন সোধে। প্ৰশ্ন গম পা? চুপ বান্দৰ, বহুত জানা দেখাইছ নে কি তই? হা কিমান দম আছে তোৰ? ইণ্টাৰভিউ পাছ কৰি দেখা। হেই জিন্তু, তই ইয়াতে লাগিব লাগে নে কি? ঘৰত গৈ লাগিবি দে, কিমান লাগ। পিংকু কাৰ নাম? ছাৰে মাতিছে তাক ইণ্টাৰভিউ কাৰণে। মোৰ নাম ছাৰ, গৈ আছোঁ। তোমাৰ নাম কি? ছাৰ, মোৰ নাম শ্ৰী পিংকু কোঁৱৰ। তোমাৰ জন্ম কিমান চনত হৈছিল? ছাৰ, মোৰ জন্ম 1999 চনত হৈছিল। গৰুৰ প্ৰধান খাদ্য কি? ছাৰ, ঘাঁহ গৰুৰ প্ৰধান খাদ্য। ঠিক আছে, এতিয়া কোৱা তোমাৰ জিলাখনৰ নাম কি? ছাৰ, আমাৰ জিলাখনৰ নাম হ'ল মৰিগাঁও। অসমৰ মুখ্যমন্ত্ৰী কোন? সমানন্দ সোণোৱাল ছাৰ। অ'কে, এতিয়া তুমি যাব পাৰা। অ'কে ছাৰ। ঐ পিংকু, তোৰ ইণ্টাৰভিউ কেনে হ'লে? তামাম ভাল হৈছে মোৰ। যি প্ৰশ্ন কৰিছে ছাৰে তাকেই উত্তৰ দিছোঁ। এটা ভুল নাই হোৱা, গোটেই শুদ্ধ হৈছে। ঐ পিংকু, অলপ শিক দিয়াচোন, কথা অলপ আছে তোৰ লগত। জিন্তু, গৈ আছোঁ। ঐ পিংকু, উত্তৰকেইটা কচোন মোক সোনকালে। প্ৰথম উত্তৰটো হৈছে পিংকু কোঁৱৰ। 2 নম্বৰটো হৈছে 1999। 3 নম্বৰটো হৈছে ঘাঁহ। 4 নম্বৰটো হৈছে মৰিগাঁও। 5 নম্বৰটো মানে লাষ্টতটো হৈছে সমানন্দ সোণোৱাল। পিংকু, মই মানে পাহৰিছোঁ উত্তৰবিলাক, কিন্তু এতিয়া নাই আৰু। ইণ্টাৰভিউ পাছ কৰিমেই। চাকৰি পালে এইবাৰ ডাইৰেক্ট বিয়াই পাতিম আৰু। জিন্তু কাৰ নাম? ছাৰে মাতিছে। গৈ আছোঁ ছাৰ। তোমাৰ নাম কি? পিংকু কোঁৱৰ ছাৰ। এতিয়া কোৱা, চিপাহী যুদ্ধ কেতিয়া হৈছিল? 1999 চনত ছাৰ। মানুহৰ প্ৰধান খাদ্য কি? মানুহৰ প্ৰধান খাদ্য হৈছে ঘাঁহ ছাৰ। তোমাৰ ৰাজ্যখনৰ নাম কি? মৰিগাঁও ছাৰ। এতিয়া কোৱা, ভাৰতৰ প্ৰধানমন্ত্ৰী কোন? ছাৰ, ইণ্টাৰভিউটো ইমান সহজ প্ৰশ্ন সোধেনে? আগতে গম পোৱা হয়, আগতেই দিব পাৰিলোঁ হয়। উত্তৰটো দিয়া সোনকালে। ছাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ নাম হৈছে নৰেন্দ্ৰ মোদী। ঐ ছাৰ, মোৰ গোটেইকেইটা উত্তৰ শুদ্ধ হৈছে। ছাৰ, কোৱা কেতিয়াৰ পৰা অফিচত জইন কৰিম? সোনকালে মোক মানে চাকৰি লাগে ছাৰ। তুমি ঘৰৰ পৰা ইণ্টাৰভিউ দিবলৈ সাজু হৈ আহিছিলানে? হেই ছাৰ, কি প্ৰশ্ন কৰে? মই শুক্ৰবাৰে ইণ্টাৰভিউৰ কাৰণে সাজু হৈছোঁ। ছাৰ, এইটো কথা বাদ দে। মই কেতিয়াৰ পৰা চাকৰি জইন কৰিম সেইটো কওক। মোৰ মানে ঘৰত বহুত কাম আছে না, সেইকাৰণে। তুমি দিয়া ইণ্টাৰভিউ প্ৰশ্ন এটাও উত্তৰ শুদ্ধ হোৱা নাই, তুমি কেনেকৈ চাকৰি পাবা? কি কয় ছাৰ? কম্পিউটাৰত থকা উত্তৰ কেইটাই ভুল আছে চাগে। মইতো এটাও উত্তৰ ভুল নাই কৰা। মোৰ গোটেইকেইটাই শুদ্ধ। মই শুক্ৰবাৰে পঢ়ি আহিছোঁহে, এটাও ভুল নাই। ছাৰ, শুদ্ধ হ'বই লাগিব গোটেই। ছাৰ, মোক কিন্তু চাকৰি লাগিবই। পাগল,
ইয়াৰ পৰা ওলাই যোৱা সোনকালে, নহ'লে মই চিকিউৰিটি মাতিম এতিয়া। কি কোৱা ছাৰ? ছাৰ ছাৰ চিকিউৰিটি মাতিব নালাগে দে, ময়ে ওলাই যাম। ছাৰ মোক কিন্তু চাকৰি লাগিবই। ওলাই যাবানে ইয়াৰ পৰা সোনকালে? দে দে ছাৰ যাম দে। ক'ৰ পৰা আহি যে পায় এই পাগলবোৰে মানে মোক মাথা খাই দিব আৰু দেই। চেছ, যা চালা, আজি ইণ্টাৰভিউ নলয়, যা।